তই ভালে ভালে কবি নে? স্যার মই সঁচাকৈ একো নাজানো স্যার। তোক দেখিছো এনেকৈ নহ'ব। কক কিবা ক'লে নে? নাই ছাৰ এই দেখোন একো নকয়। চাওক আপুনি এই ভালে ভালে ক যিমানে পলম কৰিবি বিপদ কিন্তু তোৰেই। মই সঁচাকৈ একো নাজানো স্যার। বৰ দৰকাৰ এইবোৰ উল্টা পুল্টা কথা শুনাৰ ধৈৰ্য মোৰ নাই। স্যার এবার কি মোহন বাইদেউ মানে ওকেই না জানে। দেৱক এইকো ইয়াৰ লগতে বান্ধি থওক আৰু আপুনি মোৰ লগত বলক আৰু নেহা তুমিও আহিবা ইহঁতক আহি চাই। What? Karin? Simpin নে? Simpin. স্যার এই ঘুরতে কিনা কথা ওই বুদ্ধি হয়তো। সকলোকে সন্মত আহিব ছাৰ, কিন্তু এই ঘড়ীটো কাৰ প্ৰথমে সেইটো উলিওৱাটো ভাল হ'ব। দেৱক ছাৰ আপুনি এই ঘড়ীটো লেবলৈ লৈ যাওক নেহা আৰু মই ব্ৰাঞ্চলৈ যাওঁ। এই কোনে সঁচা ক'লে? যিয়ে প্ৰথমে কবি সিয়ে বাচি। ছাৰ ঘড়ীটো থকা চাপ আৰু ৰেডি হাতৰ চাপ লিখোৱা হৈছে। আৰু কিমান দিছে ক'ল এতিয়া এফালৰ পৰাই ধুনীয়াকৈ কৈছে। স্যার আমি যে একেলগে ওই কি কৰি আছ? ক্লাছলৈ নাযাওঁ নেকি? তই আহিলি বচোন মই ৰেডি হ যা সোনকাল কৰ।
তই অনলাইন ক্লাছটো কৰিবিনে? চাওঁ ৰ। রোদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গণিব পাৰে হিয়াৰ থাপনা থাপিলো তোমাক জনমে জনমে পুজিছো তোমাক হালিকি পুৱা ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে। হেল্ল' ৰিম্পী, মই শ্ৰেষ্ঠ গায়িকা হিচাপে নিৰ্বাচিত হলো। কেইদিনমান পিছত মুম্বাই যাম গান গাব। মুম্বাই যায় আকৌ আমাক নাপাহৰিবি। একেলগে গান শিকিলো, কিন্তু তাই শ্ৰেষ্ঠ গায়িকা পিছত মুম্বাইলৈ সমাজৰ মানুহে চুম্বক আহিব। কিন্তু তাইক ক'ত কেতিয়া কেনেকৈ হত্যা কৰিলে? সেইদিনা ৰিতম আমাৰ ঘৰলৈ আহিছিল পইচা বিচাৰি, আৰু দেউতা ঘৰত নাছিল। কিয়বা আহিলা আজি? দাদা ঘৰত নাই নেকি? মানে মোৰ মাৰ বেমাৰ, 1 লাখ টকা লাগে। 40,000 টকা জমা হ'ল আৰু 60,000 টকা লাগে। কিন্তু ৰিতম, দেউতা ঘৰত নাই। হ'ব দিয়া তেনেহ'লে, মই কিবা এটা কৰিব লাগিব। হ'ব দিয়া। শুনাচোন, তোমাক মই টকা 60,000 দিব পাৰিম, কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত? নাই মই ইমান ডাঙৰ ওপৰত কৰিব নোৱাৰোঁ। ভাবি চোৱা, তোমাৰ মাও বাচিব আৰু মোক টকাখিনি ঘূৰাই দিব নালাগে। আৰু যদি তুমি ইচ্ছা কৰা, মোৰ পৰা কিবা গ্ৰহণ কৰিব। মই ৰাজি আছোঁ। ছাৰ, সিদিনা মই তাইক আমাৰ ঘৰলৈ ভাত খাবলৈ মাতিছিলোঁ। তাই মুম্বাই যাওঁ চেষ্টা গায়িকা হ'বলৈ। যাগৈ এতিয়া য'ত যাওঁ। কিন্তু তহঁত দুটাতো ভাল বান্ধৱী আছিলি। যেতিয়া তাই মোকে বেছি জনপ্ৰিয়তা লাভ কৰিলে, মই তেতিয়া ৰ'ব পৰা নাছিলো। যা এতিয়া বেছি জনপ্ৰিয়তা লাভ কৰগৈ হত্যাকাৰী হিচাপে, আৰু তই তোৰ মাক বচাবলৈ গৈ তই ইমান ডাঙৰ হত্যা কৰিব পাৰিলি। কিন্তু ছাৰ, হত্যাৰ বিনিময়ত পোৱা টকাকেইটাৰে মাক মই বচাব নোৱাৰিম। তহঁতৰ নিচিনা এই বিশ্বাসঘাতক বন্ধুবোৰৰ কাৰণে গোটেই বন্ধু সম্পৰ্কতে বিশ্বাস নোহোৱা হ'ব। ইহঁতবোৰৰ মুখ চাই লাভ নাই, সোনকালে জেললৈ নিয়াৰ ব্যৱস্থা